সকলোকে স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লে বহুদিনৰ মূৰত ভিডিঅ'লৈ আহিছোঁ সেইবুলি আপোনালোকে নোচোৱাকৈ নাথাকিব আজি এই ভিডিঅ'টো আনিছোঁ কম সময়তে কেনেকৈ জলকীয়া আচাৰ বনাব পাৰি তাৰ বাবে জলকীয়াখিনি প্ৰথমে ভালকৈ ধুই লৈছোঁ এয়া আৰু ৰ'দত দি লৈছোঁ যাতে পানীখিনি নাথাকে পানী থাকিলে বস্তুবোৰ বেয়া হৈ যায় আৰু এয়া মোৰ হাতৰ মুঠিৰে দুমুঠি সৰিয়হ লৈ লৈছোঁ আৰু এইখিনি মই ভিনেগাৰত তিয়াই থৈছোঁ কমেও এঘণ্টামান তিয়াই থ'ব লাগিব সৰিয়হখিনি ভালকে কোমলি যায় আৰু ইয়াত অকনো পানী ব্যৱহাৰ নকৰিব আৰু এইখিনি ভিনেগাৰৰ দিয়ে মানে গোটেই পেষ্টখিনি পিচিব পাৰিম আৰু এয়া জলকীয়াখিনি মৰহি যোৱাত মই ঠাৰিখিনি গুচাই লৈছোঁ 7-8 ফুটামান নহৰু লৈ লৈছোঁ আৰু আদা আৰু এইখিনি সৰিয়হখিনি আদাখিনি ভালকে সৰু সৰুকৈ কাটি লৈছোঁ আৰু গোটেইখিনি মই একেবাৰে মিক্সিত দি লৈছোঁ আৰু ইয়াত মই 2 চামুচ নিমখ দিছোঁ আপোনালোকে সোৱাদ অনুসৰি নিমখটো কম বেছি কৰিব পাৰে আৰু এয়া মই এইখিনি পিছা সময়লৈকে মই ভাবিছোঁ কেৰাহীটো গেছত দি লওঁ যাতে গৰম হৈ যায় তেল অলপ দি লৈছোঁ মানে পেষ্টখিনি চাই পেলাই তেলটো মই দিছোঁ বেছিকৈও নাই দিয়া আৰু এইখিনি ভালকৈ গৰম হ'ব লাগিব আৰু এয়া মোৰ পেষ্টখিনিও ৰেডি হৈ গ'ল চাওকচোন ইমান ধুনীয়া এটা কালাৰ আহিছে ন ৰঙা জলকীয়াটো বেছি থকাৰ কাৰণে এইটো ধুনীয়াকৈ ৰঙা আহিছে আৰু এয়া মোৰ তেলখিনিও ভালকৈ গৰম হৈ আছে কিন্তু এতিয়া গৰমে গৰমে মই দিলে নহ'ব এতিয়া মই 1.5 চামুচমান পাঁচফোৰণো লৈ লৈছোঁ আৰু এইখিনি ভালকৈ মই গুড়া কৰি ল'ম আৰু এয়া চাওকচোন মোৰ তেলখিনি কুহুমীয়া গৰম হৈ গৈছে এতিয়া মই গোটেই জলকীয়া পেষ্টখিনি সাৱধানেৰে গোটেই তেলখিনিত দি ল'ম এয়া উলিয়াই লৈছোঁ কাৰণ জলকীয়া চকুত লাগি গ'লেও বৰ দিগদাৰ হৈ যায় এতিয়া মই এচামুচকৈ তেলখিনি দি লৈছোঁ আৰু আধা চামুচমান মই ইয়াত হালধি গুড়াও দিছোঁ যিটো মোৰ ভিডিঅ' কৰা নহ'ল আপোনালোকে ইয়াত হালধি গুড়া এড কৰিব পাৰে আৰু পাঁচফোৰণখিনি শেষত মই দি লৈছোঁ আৰু ভালকৈ এইখিনি মিক্স কৰিব লাগিব অলপ সময় লৰাই মিক্স কৰিব আৰু আচাৰখিনি যেতিয়া ঠাণ্ডা হ'ল তেতিয়া মই এনেকৈ টেমাত ভৰাই থৈছোঁ আৰু এইখিনি আপুনি বহু দিনলৈকে ষ্ট'ৰ কৰি থ'ব পাৰে আৰু সোৱাদটো বিৰাট ধুনীয়া হয় আপোনালোকেও এনেকৈ ট্ৰাই কৰিবচোন আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই